চিনি পোৱা নাই বাপেৰক চিনি পোৱা নাই বাইকৰ চাবি কথা নকবি ইয়াতে ফালি যাম চিধ মেলে খৰি কৰিছো কিন্তু ইজি ফালি যাওঁ মানুহ দেখিছে না কিমান মানুহ আছে চবেই আহি সোমাব চিনি পোৱা নাই তই কথা বেয়া হৈ যাব ভালে ভালে মোক স্কুটিৰ পইচা উলিয়াই দে স্কুটিৰ পইচা লাগে তই যে মোৰ বাইক ভাঙিলে বাইকৰ পইচা কোনে দিব 1 টকা পইচা দিলো ভেন চালৰ পইচা ভালে ভালে কথা চম্ভালি লগে কিন্তু দেই আজি বেলা দে এই ভিডিঅ' কৰি আছা এইবলা কি ভিডিঅ' কৰি আমি কিন্তু কথা বেয়া হৈ যাব কথা বেয়া হৈ যাব পুলিচ মই ধৰি ল'ব বল দাদা পুলিচ হয় দাদা পুলিচ হয় বল খালে বল আমাৰ ভৰাই নহয় ডাউনটা পিছে একো কৰিব নোৱাৰে সতিয়া পুলিচ তই মোৰ খালে বল আপুনি মাইকি মানুহ যদি এইবিলাক কাজিয়া তো কি দেখিছে না মোৰ স্কুটি আগত আহি বাইকখন খাৰা কৰি মোৰ বাইক আহিছে এই কথা নতুন বাইক নীলা বেমাৰ বাইক স্কুটিখন পকাই আহিলো বাইকে ঘূৰাবে বাইক হেলমেটৰ কথা বাদ দিনা কি যে বাইক বাইক লাইসেন্স মোৰ সব আছে কি ইন্ডিকেটৰ নিদিয়াকে কি নাই দিয়া লাইসেন্স ওই কলৰ পৰা একদম পকাই আহিছে আহি মই এখন নীলা বেমাৰ বেছিকে হ'লে দিলে বুজিলে আহি মাৰি পেলাই আগফালে এই চব মাৰ্কা ভাঙি পেলাল ক'ত ভাঙিল এই এখন বাইক চব এই তোৰ মুৰে খাই দিব সি আহি পেলাই মোৰ বাইকৰ আগত মাৰি দিছে আৰে মই তোক দেখা নাই নেকি দাদা একদম খুৱাইছে দাদা বাইকখন কি বেয়া বনাইছে এই খালী ৰাস্তা পালে চলাবি কিয় চলাবি খালী ৰাস্তা পালে কিয় চলাবি এই তহঁতৰ নিচিনা অসতে সৰু সৰু পোৱালীবিলাকৰ মানে এইবিলাক এক্সিডেণ্ট হৈ আছে হ্যাঁ তুই ভাল কর ইয়াতে ও মুখে গিরি দেখব না আর কো কাট দেখো সমার কারণা এটা আছে না দরকারে পায় আছে কি করে দিনা জিয়া করে লাজ নবনাই হ্যাঁ এই মায়া তুই রাতিপুৱা হ্যাঁ কিমান মৰমৰ টুকুৰা পঠিয়াইছে স্কুটিখন দি পেলাই কাৰোবাৰ কি কৰিছে আহি পেলাই ইয়াত টকা আহি পেলাই এক্সিডেণ্ট কৰিছে এই হেলমেটটো কিনি আছিলি বুলি তই আজি বাচিলি হে আজি এই বিহুৰ দিনা তই যদি আজি মৰি থাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন এই মায়ে চাগে এতিয়া ঘৰত কি কৰি আছে হে ঘৰৰ পৰা ওলাই আহোঁতে সেই মাৰ ছবিখন এটা মনলৈ পেলাবি হৈ যাওক লাইচেন্স আছে নাই লাইসেন্সও নাই লাইচেন্সও নাই লাইসেন্স নোহোৱাকৈ এই লাইসেন্সটো পাই বাকী লাইসেন্স নাই মোৰ লাইসেন্স আছে মোৰ লাইসেন্স আছে আপুনি দেখুৱাম আছে মোৰ চব আছে মোৰ কাগজ চব আছে ঘৰত কণী পাৰিব কাগজ পাতি নোহোৱাকৈ বাইক চলাই এই পুলিচ আছে দেখিছে নাই ৰাস্তা অলপ ৰুলবিলাক মানিবলৈ শিকিব মই মানি আছো বিশ্বনাথ চাৰিআলিতে গোটেই অফিচ বহিছে লাইচেন্স এপ্লাই কৰি ল'ব গাড়ী কাগজ উলিয়াই ল'ব সব ক্লিয়াৰ কৰিলে মুঠতে কি যে হ'ব ইণ্ডিকেটৰ নিদিয়াকৈ আহি পেলাই মোক সোধা মাৰিছে চিগনেল দিছিলে মই দিছোঁ কি নাই দিয়া চিগনেল দিয়া নাই সিগনেল দিয়া লোকেল জেগা বাৰু মই সিগনেল দিছোঁ লোকেল জেগা কি কথা বলাইছো লোকেল জেগা তই লোকেল জেগা বুলি একো সিগনেল নামানি কি কথা বলাইছো এই আপুনি চাইডৰ অলপ ঘটনা আহিছে দিবি বুঝছ নাই দুইটাই কাৰ্ড আছে তোৰ লাইচেন্স নাই
মই লাইচেন্সটো মোৰেই ল'ম বাৰু এইবিলাক আপুনি এইবিলাক কি কৰিব কাজিয়া পেচাল কৰিব নালাগে আজি বিহুত নাই খেলা কাজিয়া পেছালৰ কথা নাই কি মোক বাইকৰ পইচা দিব লাগে মোৰ গাত দুখ আছে তই নিজৰ গাত দুখ তই কেলে উস্তাদি নাই কি বিলাই মিলোৱা মিলি কৰি পেলাই ঐ ওচৰতে থানা আছে গম পাবি হ'ব হ'ব এইবিলাক আছো দিয়া হেণ্ডচেন মিলোৱা এতিয়া কাজিয়া পেচাল বাদ দিয়া আজি বছৰেকৰ বিহুত নাই এইবিলাক কৰিব নাপায় নহয় বুজা নাই অলপ শিকিবা নিয়মবিলাক আছে নহয় নিয়মবিলাক শিকিবা হেলমেট পৰিধান কৰিব লাগে জোতা পিন্ধিব লাগে এতিয়া ই হেলমেটটো পিন্ধি আহিছে কাৰণেহে আজি ঠিক আছিলে তোমাৰতো হেলমেটো নাই যদি তোমাৰ বাইকখন কৰি তুমি যদি আজি এক কৰি থাকিলে কি হ'ল তুমি অলপ ৰুলবিলাক মানিব লাগে নহয় কথাবিলাক কৈ দিয়াচোন ৰুলবিলাক আহক ৰাইজ আমি এই যান বাহন পথ সুৰক্ষা আইনখন মানি চলো গাড়ী চলাওঁতে চিট বেল্ট ব্যৱহাৰ কৰোঁ সম্পূৰ্ণ নথিপত্ৰ যেনে লাইচেন্স ইঞ্চুৰেঞ্চ পলিউশ্যন নোহোৱাকৈ গাড়ী নচলাব গাড়ী চলাওঁতে বা যিকোনো বাহন চলাওঁতে মোবাইল ফোনৰ ব্যৱহাৰ নকৰিব আৰু এটা কথা মোবাইল আপোনালোকৰ যদি গাড়ী চলাই থাকোঁতে যদি ফোন আহে যিমানেই ইমাৰ্জেঞ্চি ফোন নহওক যদি সেইটো ইমাৰ্জেঞ্চি হয় তেতিয়াহ'লে গাড়ীখন ধুনীয়াকৈ আপুনি ছাইডত পাৰ্কিং কৰি ল'ব তাৰপিছতে ফোনটো ৰিচিভ কৰিব কাৰণ সেই ফোনটো ৰিচিভ কৰিবলৈ যাওঁতেই হয়তো আপোনাৰ দুৰ্ঘটনাও পতিত হ'ব পাৰে ধন্যবাদ আমি এই আইনখন আমাৰ যান বাহন আইনখন আমাৰ জীৱন সুৰক্ষাৰ চাবিকাঠি ধন্যবাদ ধন্যবাদ